নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে মই কিচেন লাইনৰ এটা পাকঘৰ লাইনৰ মই এটা ভিডিঅ' বনাই আনিছোঁ পৰটা কেনেকৈ আপোনালোকে জলবাজিত কেনেকৈ পৰটা বনাব পাৰে বা লাগে এইটো কাৰণে মই বনাইছোঁ আপোনালোকে নিশ্চয় চাব বুলি মই আশা কৰিছোঁ আৰু এইটো মোৰ লগৰ এই পুৰা খাই আছে পৰটাটো আপোনালোকে ভিডিঅ'টো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাই লওঁ পৰটাটো অলৰেডি খতমেই কৰি দিলোঁ চাহ ধুনীয়া হৈছে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পানীটো মই ইয়াতে চেপি দিছোঁ পানী চেপি দিলোঁ পানী চেপি দিলোঁ এতিয়া বাকী কাম বেলেগ কৰিম মই আৰু ৰেড চিলি পাউডাৰ মই ভাল পাওঁ এইটো কাৰণে আচলতে এইটো ইয়াত নিমিলাওঁ ইয়াত মিলালে এইটো বেছিয়ে পানী ওলাব এইটো কাৰণে ইয়াতে থৈ দিছোঁ এইটো দেখুৱাই আছোঁ কেনেকৈ মই দিম আৰু এইটো টাৱাটো মই বাতিৰ ওপৰত ৰাখোঁ কৰি লওঁ এতিয়া ৰুটি বেলাটো ষ্টাৰ্ট কৰিম এইটো হৈছে মেইন বস্তু চাই ল'ব এইটো হৈছে মেইন বস্তু এইটো নহ'লে নবনিব বস্তুটো ইয়াৰ পৰাহে বেলন দিব লাগিব এইটো শুকান আৰু এইটো হৈছে যে মই মাৰি থোৱা আটাটো আৰু এনেকৈ মই মাৰি থৈছিলোঁ এনেকৈ গোল কৰি ল'ব এনেকৈ ৰাখি ল'ব এনেকৈ ৰাখি ল'ব আৰু এনেকৈ কৰি এতিয়া আমি এইটো বেলনা দি ল'লোঁ এইটো যিমান পাৰে পাতলা বেলিব লাগিব তেতিয়া ভিতৰৰ বস্তুটো সিজিবলৈ বহুত ভাল হ'ব আৰু বহুত ডাঠ হৈছে দিব লাগিব আৰু দিছোঁ এতিয়া আমি মেইন বস্তু মই বাটাৰ কি দুটাকৈ ভাল পাওঁ মই বাটাৰ কি দুটাকৈ ভাল পাওঁ সেইটো কাৰণে আপোনালোকে যিটো পচন্দ কৰে সেইটোকে ইয়াত দি ল'ব আৰু এনেকৈ ছটিয়াই ল'ব এই বস্তুটো যে আমি গ্ৰেড কৰিছিলোঁ এই বস্তুটো আমি ইয়াত এনেকৈ দি দিব লাগিব এনেকৈ দিব লাগিব আৰু দিয়াৰ প্ৰতি এই বস্তুটো ইয়াত এনেকৈ ছটিয়াই দিব লাগিব এনেকৈ আৰু এই বস্তুটো আমি উঠাম এনেকৈ বেছি নমাই ল'ম আৰু এইটো উঠাম এনেকৈ পুৰা আৰু এইটো এনেকৈ ইয়াত লৈ আনিম এইটো হৈছে তিনিকোণীয়া আৰু এইটো জাষ্ট বেছি বেলিবৰ দৰকাৰ নাই এইটো বেছি বেলিলে কাম নহ'ব কাৰণ এইটো শুকান ময়দাৰে চাহেৰে এইটো অকণমান এনেকৈ বেলি দিওঁ এইটো হৈ গ'ল এতিয়া আমি গেছ জ্বলাই ষ্টাৰ্ট কৰি দিলোঁ গেছটো ষ্টাৰ্ট কৰি দিলোঁ এইটো গৰম কৰিব লাগিব গৰম কৰি কেমেৰা দেখোন পূৰা এইটো অলৰেডি গৰম হৈ গৈছে এইটো ঘি বাটাৰ এইটো এনেকৈ লগাই ল'ব আৰু ভাল কাপোৰ চফা কাপোৰ দি আপোনালোকে এনেকৈ এবাৰ মচি ল'ব তাৰপিছত এই পৰটাটো এনেকৈ লগাই দিব এইটো আপোনালোকৰ মৰ্ণিং ব্ৰেকফাষ্টৰ কাৰণে বহুত ভাল যে কোনোবাই যদি অফিচিয়েলি কাম কৰে এইবিলাকৰ কম টাইমত আপোনালোকে কামটো হৈ যায় এইটো আশাতে আপোনালোকৰ চিম্পুল এইটো বস্তুটো আৰু এইটো একদম মিডিয়াম গেছত শিকিব লাগিব
আমি কিবা আপুনি যিটো পচন্দ কৰে সেইটো দিব পাৰে। যদি আপুনি পৰ্দাটো যদি আপোনাৰ অকণমানো ফুটা হয় আপোনাৰ পৰ্দাটো খুলি যাব, তেতিয়া ইমান ভাল নহ'ব। মই বেছি বাটাৰ ভাল পাওঁ, সেইকাৰণে একডাল দি দিছোঁ। আপোনালোকে যিমানৰ মানুহ মানে যিমান খাব পাৰে সিমানেই দিব। ৱাও, জিভাৰ পানী ওলাই গৈছে মোৰ। এয়া আহিলোঁ, তাৰপিছত আমি ইয়াত ৰাখি দিলোঁ। এতিয়া আমি পূৰা চাই ল'ব আপোনালোকে, যে চাই লওক পূৰা ধুনীয়া হৈছে, পূৰা চলিড। আৰু আপোনালোকে চাই লওক যে কিমান ধুনীয়া হৈছে। মানে যদি আপুনি ৰাতিপুৱা সময়টোত আপোনালোকে যেতিয়া জলবাজি হৈ যায়, যে কামৰ কাৰণে পূৰা টাইম নাই, এইকণ সময়ত এনেকৈ এটা পৰঠা বনাই বা এনেকৈ এটা আপোনালোকে বনাই খাই পটককৈ যাব পাৰিব। বা ল'ৰা ছোৱালী স্কুলতো আপোনালোকে পেকিঙত ধুনীয়াকৈ দিব পাৰিব। আৰু পিঁয়াজ নাথাকিলে বা আলু নাথাকিলে, আপুনি যদি পাতাকবি আছে, বন্ধাকবি থাকিলে, এই বন্ধাকবি যেনেকৈ ছেম গ্ৰেড কৰিয়ে আপোনালোকে ইয়াত ষ্টফিং কৰি দিব পাৰিব। বাছ ইমান কৰি আৰু অ'কে। যদি আপোনালোকে ভাল পায় আৰু খাবলৈ নাপাহৰিব। চলিড বনিছে, মানে কম কি চলিড, ধুনীয়া, একদম ধুনীয়া, একদম চলিড।